এইটো চক ৰসগোল্লা বা লালমোহন নহয়, গুড়ত পগোৱাও নহয়। এইটো মই এয়া নিমখত গোল নেমু দি ৰাখিছোঁ, নিমখ দি ৰাখিছোঁ। এয়া মই বাৰীত নিজ হাতে লগোৱা নেমু গছজোপাৰ পৰা নেমু ছিঙি এই ধৰণে নেমুৰ জিম গুচাই তাক নিমখত ডুবাই পেলাই ৰ'দাইছোঁ, আৰু ৰ'দোৱাৰ পিছত মই বটলত ৰাখি তাক বছৰটোলৈ বুলি প্ৰিজাৰ্ভ কৰিব পৰাকৈ উপযোগীভাৱে ৰাখিছোঁ। এয়া মই নেমুবিলাকৰ জিমটো গুচাই পিহনাত পিহি জিমটো গুচাই দি পেলাই সেই জিমৰ জিমভাগ থাকিলে তিতা হয়, গতিকে জিমটো গুচাই নিমখ মাৰি নিমখতেই আকৌ ডুবাই ৰাখি ৰ'দত শুকুৱাইছোঁ। শুকুৱাৰ পিছত যেতিয়া অলপ শুকানমুৱা হৈ আহিব, ইয়াৰ পানীভাগ নাইকিয়া যেন হ'ব, তেতিয়াই আমি বটলত এই নিমখখিনিৰ সৈতে ঢালি নিমখত চিচাৰ বৈয়ামত ভৰাই ৰাখিব পাৰিম। এনেকৈ থোৱা নেমুবিলাক আপোনালোকে চৰ্বত হিচাপেও ব্যৱহাৰ কৰিব পাৰে।